উপাসনা বৰাৰ কবিতা আইতাৰ সাধু। জোনাকৰ চোতালত বহুকৈ বলা, আইতা সাধুকে কোৱাচোন এটা। জাতি মাটিৰ বাবে প্ৰাণ দিয়া মানুহবোৰৰ সাধুকে কোৱা। নুশুনো আজি পৰীৰ সাধু, নুশুনো ৰজা মহাৰজাৰ বুৰঞ্জী পাঠ। শুনিছো তমসা আউসীৰ ৰাতি, অতৃপ্ত শ্বহীদৰ আত্মাৰ কৰুণ কান্দোনত আজি মুখৰিত হৈ আছে শ্মশানৰ ঘাট। আজি বদনৰ কথা নকবা আইতা, নকবা ব্ৰিটিছৰো কথা। কোৱা মূলা গাভৰু কনকলতা অনেক শ্বহীদৰো কথা। নিজান ৰাতিৰ তমসা ফালি বিপ্লৱী শ্বহীদ আত্মাই তোলা বিজয় ধ্বনিৰ কথাবোৰ কোৱা। আপোন মানুহক বেছি কিনি খোৱা, ঠগ প্ৰবঞ্চনাৰে ৰজা খোৱা নীলা শিয়াল জাকৰ কথাও কোৱা। কোৱা আইতা তেনে সাধুকেই কোৱা।